দেশেৰি পলায়ন গোৱাৰ অগ্নিকাণ্ডৰ ট্ৰেজেডিৰ অন্যতম অভিযুক্ত থাইলেণ্ডত আত্মগোপন ব্ৰিচৰ স্বত্বাধিকাৰী লুথাৰ ব্ৰাদাৰ্ছৰ নৈশ ক্লাবত চিলিণ্ডাৰ বিস্ফোৰণৰ 5 ঘণ্টাৰ পিছতে পলায়ন ভাতৃদ্বয়ৰ গোৱাৰ নৈশ পাৰ্টিৰ ভয়ংকৰ অগ্নিকাণ্ডৰ পাছতে বিদেশলৈ পলাল ক্লাবৰ স্বত্বাধিকাৰী দেওবাৰে ইণ্ডিগৰ বিমানেৰে ফুকেটলৈ পলায়ন উদ্যোগী সৌৰভ আৰু গৌৰৱ লুথ্ৰাৰ থাইলেণ্ডত আত্মগোপন ব্ৰিচৰ স্বত্বাধিকাৰী লুথ্ৰা ব্ৰাদাৰ্ছ উল্লেখ্য যে গোৱাৰ নাইটক্লাবত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ লগত জড়িত 5জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইপিনে ঘটনাৰ পাছতে দুয়োজনৰ বিৰুদ্ধে আৰক্ষীয়ে জাৰি কৰিছে লুকআউট নটিচ যদি লুকআউট নটিচ জাৰিৰ পাছতো দুই ভাতৃ উপস্থিত নহয় আৰক্ষীৰ ওচৰত তেন্তে কি ব্যৱস্থা গ্ৰহণ কৰিব গোৱা অগ্নিকাণ্ডৰ অন্যতম অভিযুক্তৰ বিৰুদ্ধে সেয়া হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট NETV